বাক্সা জিলাৰ মুছলপুৰত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ 57 সংখ্যক কেন্দ্ৰীয় অধিৱেশন। অধিৱেশনৰ দ্বিতীয় দিনা গ্ৰন্থ আৰু স্মৃতি গ্ৰন্থ উন্মোচনী সভাত বড়ো মাধ্যমৰ 20 গৰাকী প্ৰবক্তাক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। বড়ো ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বৰুৱাই। খাম চিফুং আৰু চেৰজাৰ শব্দৰে মুখৰ হৈ পৰিছে বড়ো সাহিত্য সভাৰ 57 সংখ্যক মুছলপুৰ অধিৱেশন। 1952 চনৰ পৰা বড়ো ভাষা সংস্কৃতিৰ উত্তৰণৰ বাবে সংগ্ৰাম চলাই থকা বড়ো সাহিত্য সভাই বড়ো ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে। মুছলপুৰৰ বাক্সা নৌগড়ত অনুষ্ঠিত অধিৱেশনৰ দ্বিতীয় দিনা অনুষ্ঠিত হয় গ্ৰন্থ আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান। এই অনুষ্ঠানতে বড়ো সাহিত্য সভাৰ দাবীৰ প্ৰতি সঁহাৰি দি বড়ো মাধ্যমৰ 20 গৰাকী প্ৰবক্তাক নিযুক্তি পত্ৰ প্ৰদান কৰে উচ্চ শিক্ষাৰ সঞ্চালক বাবুলাল শৰ্মাই। বড়ো সাহিত্য সভাৰ দাবীৰ প্ৰতি মানে সঁহাৰি জনাই আমি 10খন কলেজত পোষ্ট দিছোঁ। আজি ছেকেণ্ড ফেজতো আছে। ছেকেণ্ড ফেজতো তেওঁলোকৰ লগত আলোচনা কৰি কোনবোৰ কলেজত মানে এনৰলমেণ্ট বড়ো ষ্টুডেণ্টৰ বড়ো MIL লৈ পঢ়িছে এনৰলমেণ্ট চাই নেক্সট ফেজতো আমি পোষ্ট দিয়াৰ ব্যৱস্থা ল'ম। তো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি বড়ো লেংগুৱেজ ডেভেলপমেণ্টৰ কাৰণে বড়ো ডিপাৰ্টমেণ্ট ডেভেলপমেণ্টৰ কাৰণে 1 কোটি টকাকৈ অনুদানৰ প্ৰস্তাৱ অলৰেডি আছে। গতিকে সেই পইচাও চৰকাৰে মুকলি কৰিব। ভূটান, বাংলাদেশ, জাৰ্মানী আৰু মংগোলিয়াৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অধিৱেশনত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বৰুৱাই। ভাৰতৰ আন আন ভাষাৰ সৈতে ফেৰ মাৰিব পৰাকৈ বড়ো ভাষাৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে তেওঁ। এই ভাষাটো এটা লিংক লেংগুৱেজ হিচাপে যিহেতু অষ্টম অনুষ্ঠিত অন্তৰ্ভুক্ত ভাষা, আমি লিংক লেংগুৱেজ হিচাপে এই ভাষাটো ভাৰতৰ অন্যান্য ডেভেলপ যিটো ভাষা আছে ইয়াৰ লগত ফেৰ মাৰিব পৰাকৈ আমি কিছুমান ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ যিখিনি আঁচনি সেই আঁচনিবিলাক আমি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি তেখেতসকলক যোগাযোগ কৰিছোঁ। লগতে গ্ৰহণ কৰিছে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। বৰ্তমান ডিজিটেল যুগ, এই ডিজিটেল যুগ ইলেক্ট্ৰনিক যুগৰ লগত কেনেকৈ আমি ফেৰ মাৰিব পাৰোঁ, কেনেকৈ আমি গ্ল'বেলাইজ চিন্তাধাৰাৰে আমি কেনেকৈ মানে আগুৱাই যাব পাৰোঁ, সেইকাৰণে আমি গুগলছত আমি এই বড়ো ভাষাটো আমি অন্তৰ্ভুক্ত কৰিব পাৰিলোঁ। তাৰপিছতে আমি ভাৰতবাণীত আমাৰ যিমান বড়ো সাহিত্য সভাৰ প্ৰকাশ হৈ গৈছে এইবোৰ আমি অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি এটা সুবিধা লৈছিলোঁ। প্ৰায় কাম হৈছে। প্ৰায় 50,000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অধিৱেশন অনুষ্ঠিত হৈছে অতি শৃংখলাবদ্ধভাৱে। সময়মতে ৰূপায়ণ কৰা হৈছে সকলো অনুষ্ঠানৰ কাৰ্যসূচী। সদ্য সমাপ্ত অসম সাহিত্য সভাৰ বৰডুমচা অধিৱেশনৰ অন্ত পৰিল খেলিমেলি আৰু চূড়ান্ত বিশৃংখলতাৰ মাজেৰে। যেন এক আকাশ পাতাল পাৰ্থক্য। অসমৰ দুটাকৈ জাতীয় অনুষ্ঠান, এটা হৈছে অসমীয়াৰ আবেগ, অসমীয়াৰ স্বাভিমান অসম সাহিত্য সভা, আৰু আনটো হৈছে নিজৰ জাতিটোৰ সাহিত্য সংস্কৃতিৰ বাবে অহৰহ কাম কৰি থকা বড়ো সাহিত্য সভা। কিন্তু এই সংগঠন দুটাৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য। মুছলপুৰত অনুষ্ঠিত এইখন বড়ো সাহিত্য সভাই প্ৰমাণ কৰি দেখুৱালে কিহত অসম সাহিত্য সভাতকৈ পৃথক এই অনুষ্ঠানটো। বড়ো সাহিত্য সভাৰ অধিৱেশনৰ দিনা এক সুন্দৰ পৰিৱেশত অনুষ্ঠিত হ'ল শ্বহীদ তৰ্পণ অনুষ্ঠান। সময়মতে অনুষ্ঠিত হ'ল স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠান। বড়ো সাহিত্য সভাৰ এই অধিৱেশনত উপস্থিত থকা মংগোলিয়াৰ ৰাষ্ট্ৰদূত গনবুন গছিনে অধিৱেশনৰ সুন্দৰ পৰিৱেশ দেখি অভিভূত হৈ পৰে। परंपरा संबंध है, ऐतिहासिक, सांस्कृतिक और मानसिक संबंध है कि अपने आइडेंटिटी को रखने के लिए साहित्य, संस्कृति, कला को और विकसित करना चाहिए। তিনিদিনীয়াকৈ অনুষ্ঠিত বড়ো সাহিত্য সভাৰ অধিৱেশনৰ অন্ত পৰিব মঙলবাৰে। কেমেৰা পাৰ্চন মৃণাল শৰ্মাৰ সৈতে অধিৱেশনস্থলীৰ পৰা কাৰ্তিক দাসৰ সহযোগত কৌস্তৱ মুনি কাকতি।